Hi friends, welcome back to my YouTube channel. ভাল লগা ITU-HITUৰ নতুন এটা ভিডিঅ'লে সকলোকে আন্তৰিক স্বাগতম জনালো। জোৰহাট আৰু মাজুলীৰ মাজৰ যাতায়াতৰ প্ৰধান দিশ হ'ল নদীখনত আহা কৰা ফেৰী অথবা জাহাজসমূহ। জোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীৰ ফালৰ কেইবাটাও ঘাটলৈ ফেৰী আৰু জাহাজসমূহৰ চলাচল কৰে। এইখনতে যাব মানুহবোৰ যাবলৈ ৰৈ আছে। এখন 4 বজা ফেৰি নেকি? ৰ'বা না, বাইকবোৰ এনেকৈ উঠাই লৈছে। 3:30 এনেকৈ যায়। তলত বহি আছে চব। এই নাই চলি যায় যদি মই উঠা এনেকুৱা মানুহবোৰ বহি আহিছে। মই যে আজি প্ৰথম দেখিছোঁ যে সেয়া পানী ৰছী খোলাই নাই, পানী ওলাই গৈছে। এইটো মেচিনৰ আৰু দুইটো খুলিছে চব। ফ্ৰেণ্ডছ, বৰ্তমান মই আছোঁ দক্ষিণপাট ঘাটত আৰু সেই ঘাটৰ পৰাই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। এটা কথা জানেনে, এই ঘাটসমূহৰ ভিতৰত বেছি ব্যস্ততাপূৰ্ণ ঘাট হ'ল কমলাবাৰী ঘাট। নদী খনন আৰু জলপথৰ বালি পৰাৰ বাবে বাম হোৱাত সাময়িকভাৱে সেই ঘাটৰ ব্যৱস্থাসমূহ দক্ষিণপাট ঘাটৰ লগত সংযোগ স্থাপন কৰে। এতিয়া এই ঘাটটো অতি ব্যস্ততাপূৰ্ণ ঘাটলৈ পৰিৱৰ্তন হ'ল। বৰ্তমান এই দক্ষিণপাট ঘাটত আধা ঘণ্টা বা এঘণ্টাৰ মূৰে মূৰে যাত্ৰীবাহী জাহাজ আৰু ফেৰী চলাচল কৰে। ফ্ৰেণ্ডছ, এই ঘাটটো দক্ষিণপাট সত্ৰৰ খুব ওচৰতে আছে আৰু ময়ো এদিন দক্ষিণপাট সত্ৰত সেৱা কৰিবলৈ যাওঁতে সেই সুযোগতে এই ঘাটটো চাই আহিলোঁ। এই ঘাটৰ পৰাই যোৰহাট আৰু মাজুলী সংযোগী নিৰ্মীয়মান দলঙৰ যোৰহাটৰ ফালৰ খুঁটাসমূহ দেখা পোৱা যায়। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিছে যে ঘাটৰ পৰিৱেশ অতি আকৰ্ষণীয় আৰু আপোনালোকেও কেতিয়াবা ঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ আহিব পাৰে। বৰ ধুনীয়া লাগিছে দেই দেখিবলৈ। এই ঘাটেৰে পাৰ হ'বলৈ অনলাইনো টিকেট বুক কৰিব পাৰিব। এখন চাবলৈ পোৱা হ'লে ন বৰ বেলেগ লাগিছে দেই। বন্ধু বান্ধৱীসকল, মোৰ চেনেলত যোৰহাট মাজুলী সংযোগী দলঙৰ এটা ফুল ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই চাব পাৰিব। তাত দলঙৰ কেইটা খুঁটা বনাবলৈ বাকী আছে, সকলো সেই ভিডিঅ'তে শ্বেয়াৰ কৰিছোঁ। এখন এতিয়া জুম কৰি চাওঁ, চল আহি গৈছে। পানীখিনি গৈ আছে নহয়, মাথাটো কিবা ঘূৰোৱা ঘূৰোৱা লাগি গৈছে। এই এখন আহি আছে, কোনখন? এইখন আৰু এখন আহি আছে ক'লা যে সেইখিনি আহি আছে। নিমাতীলৈ গৈছে। ব'লা সেইখন চপোৱা সময়ত আহি যাম, আকৌ আহি যাম দেই। সেইখন বীজ এটা সেইটো দলং সেইখন ডাঙৰ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। থেংক ইউ।